হয় নমস্কাৰ, মই দিলদাৰ ৰহমান প্ৰেছ মিডিয়া লৱাৰ আছামৰ ফালৰ পৰা মোৰ সমূহ বন্ধু বান্ধৱীলৈ আন্তৰিক স্বাগতম শুভেচ্ছা যাচিছোঁ। মই এই মুহূৰ্তত উপস্থিত আছোঁ, একেবাৰে মোৰ নিজ গাঁৱতে আছোঁ আৰু এখন ধান খেতিৰ মাজত আছোঁ। লাগিব মই এজন নিজে খেতি কৰা ঘৰৰ ল'ৰা আৰু মই নিজে এজন প্ৰকৃত খেতিয়ক আৰু কৃষিপ্ৰেমী হয়। মই সেই উদ্দেশ্য আজি মই দেখাই আছোঁ আপোনালোকক। মোৰ কেমেৰা স্ক্ৰীণত মোৰ কেমেৰা পাৰ্চনে দেখাই আছে অতি সেউজীয়া, অতি একেবাৰে দেখিবলৈ মনোমোহা ধুনীয়া দৃশ্য আপোনালোকে দেখি আছে। একেবাৰে অতি ধুনীয়া খেতি যাক কয়, ইমান ধুনীয়া খেতি মোৰ বয়সত মই দেখা নাই। এইবাৰ যেনেকুৱা ধুনীয়া খেতি হৈছে মোৰ বয়সত মই দেখা নাই। আপোনালোকে দেখি আছে মোৰ কেমেৰা স্ক্ৰীণত বঢ়িয়া কৰি দেখাই আছে আমাৰ কেমেৰা পাৰ্চনে। মোৰ কেমেৰাত দেখাই আছে ধান খেতি দেখাৰ এটা মাত্ৰ উদ্দেশ্য হৈছে এই বছৰ যিটো আমাৰ পৰিৱেশ বতৰলৈ মই আহিছোঁ, বতৰৰ সমস্যা লৈ আহিছোঁ। আজি 15 দিন ধৰি যি একেৰাহে ধাৰাসাৰ বৰষুণ হৈ আছে, প্ৰতি ৰাতিতে ধাৰাসাৰ বৰষুণ, মুছলধাৰে বৰষুণ হয়। ধান খেতিৰ কাৰণে ভাল হৈছে, লাভজনক হৈছে, কিন্তু ইমান ধাৰাসাৰ হৈছে যে একেৰাহে 15 দিন কণ্টিনিউ বৰষুণ হোৱাৰ ফলত আমাৰ বিশেষকৈ ধান খেতি ভাল হৈছে, ঠিক আছে, কিন্তু আমাৰ তাৰ লগতে মই সমান্তৰালকৈ দেখাই আছোঁ, মোৰ আন এখন খেতি দেখাই আছোঁ। মোৰ এখন ফুলৰ খেতি হয়, তেওঁ মৰাপাটৰ দাম বেছি, সেইকাৰণে তেওঁ মৰাপাটৰ খেতি কৰিব আৰু মৰাপাটৰ খেতি কৰাৰ কাৰণে মাটিখিনি ধান খেতি কৰা নাই। মাটিডোখৰ তেওঁ মৰাপাটৰ খেতি কৰিব সেই আশা কৰি তেওঁ মাটিডোখৰ ধান খেতি কৰা নাছিল। কিন্তু আজি অতি দুখৰ খবৰ যে কৃষকৰ মৰাপাটৰ কৃষকৰ কাৰণে গোটেই দুপৰীবাসী মৰাপাটৰ খেতিয়কৰ সকলৰ কাৰণে অতি দুখৰ খবৰ যে আজি মোৰ খুৰাজনে 20 দিন পূৰ্বে, আজিৰ পৰা 20 দিন পূৰ্বে তেওঁ 2000 টকাৰ মৰাপাটৰ বীজ কিনি আনি ঘৰত ৰাখিছে, কিন্তু বৰষুণ ধাৰাসাৰে হোৱাৰ বাবে তেওঁ মৰাপাটৰ খেতি কৰিব পৰা নাই। সকলৰ কাৰণে গোটেই ধুবুৰীবাসী এলেকাৰ মৰাপাটৰ খেতিয়কসকলৰ কাৰণে অতি দুখৰ এক খবৰ এই বছৰৰ কাৰণে যে মৰাপাটৰ বীজ ক্ৰয় কৰি আনি ঘৰত ৰখা স্বত্বেও তেওঁলোকে ধাৰাসাৰ বৰষুণ হোৱাৰ বাবে মৰাপাটৰ খেতি কৰিব পৰা নাই। এনেকৈ আমাৰ যিটো আপোনালোকে দেখি আছে আমাৰ কেমেৰা স্ক্ৰীণত সেউজীয়া মনোমোহা দৃশ্য ধান খেতি দেখি আছে। বৰষুণ ধাৰাসাৰ হোৱাৰ কাৰণে ধান খেতি ভাল হৈছে, ঠিক আছে, কিন্তু যিদৰে ধাৰাসাৰ হৈ আছে আমাৰ ওচৰত থকা যিটো মেঘালয়ৰ যিটো কাৰেণ্ট ফ্লাড হয়, একে মুহূৰ্ততে ঘণ্টা সময়ৰ ভিতৰতে একে ৰাতিতে গোটেই ধান খেতি ডুবি যায়। সেই ফ্লাড যদি ধাৰাসাৰ বৰষুণ হয়, ফ্লাডৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ফ্লাড যদি হয় আমাৰ ধান খেতিৰ যথেষ্ট ক্ষতি হ'ব। ধান খেতি কাৰেণ্ট ফ্লাডত ডুবি যাব। আচলতে খেতিয়ক মানুহ আৰু কৃষিপ্ৰেমী মানুহ আৰু সকলো কৃষকৰ উন্নতিৰ স্বাৰ্থে, কৃষকৰ মংগলৰ স্বাৰ্থে আমি এই পবিত্ৰ ৰমজান মাহত সকলো কৃষক মিলি ইফতাৰৰ সময়ত নামাজ পঢ়ি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে যাতে বৰষুণৰ যিটো প্ৰকোপ হৈ আছে নামাজ পঢ়ি দোৱা কৰিব লাগে আল্লাহৰ ওচৰত যাতে বৰষুণটো অলপ পৰিমাণে কমাই দিয়ে, যাতে আমাৰ এই মৰাপাটৰ খেতিয়কসকলে খেতি কৰিব পাৰে আৰু আমাৰ এইফালে ধান খেতিৰ কাৰণে যাতে কাৰেণ্ট ফ্লাড যিটো মেঘালয়ৰ তাৰ পৰা ৰক্ষা পাৰি আমাৰ কৃষকসকলে ধান খেতি যাতে সুকলমে ধানখিনি কাটি তেওঁলোকে ভঁৰালত ভৰি আত্মা যাতে শান্তি পায়, আমি সকলো মিলি আল্লাহৰ ওচৰত দোৱা কৰিব লাগে। জয় হওক।